আপুনি এজন যেহেতু ইউটিউবাৰ তো আপোনাৰ পৰা মানে কি অলপমান বেয়া লাগিছে আৰু এনেকুৱা ধৰণৰ এনেকৈ যাতে আপুনি কাৰো লগত মানে কি ধেমালি বা হেৰি নকৰে আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মানে কি আজি প্ৰেংক কল এটা কৰিম এটাতো কৰিছোঁহে তো আৰু আজি আৰু এটা কৰিম আজি কৰিম জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ হাৰা মানে অৰিজিনেল নামটো হৈছে জিন্তু বসু তো তেখেতক প্ৰেংক কল কৰি খং উঠাবলৈ বা তেখেতৰ লগত অলপ জমনি কৰিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু ফোনটো লগে লয় এতিয়া আৰু মোৰ লগত আছে জুমন আৰু বিকি আছে তো হাবুটি মানে বিকি তো তাক এনে তামচাতে মানে কি হাবুটি বুলি মাতা যায় আৰু সিদিনাখনে সেইটো জুমন বেলেগ আছিল আৰু আজি এইটো জুমন বেলেগ দ্বিতীয় জুমন আছে তো যিখিনি পাৰোঁ আপোনালোকক মানে কি হুৱাবলৈ চেষ্টা কৰিম বা ভিডিঅ'টো ভাল এটা হেৰি কৰিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকক আপোনালোকে হেল্ল' জিন্তু বসু হয় নেকি বাৰু মই ক'লোঁ আপোনাৰ গড়েশ্বৰৰ পৰা ক'লোঁ মানে কি আপোনাৰ হেৰি ইনষ্টাগ্ৰাম যে একাউণ্টটো আছে যে তাৰ পৰা মানে কি এজনী ছোৱালীৰ মানে কি অলপ বেলেগকৈ মেছেজ আহিছে তো কিবা ভাল পোৱাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ মেছেজ আহিছে কিবা হয় স্ক্ৰীনশ্বটটো মানে কি স্ক্ৰীনশ্বট দি আছোঁ বাৰু আৰু আপুনি হয়তো গমো পাইছোঁ আপুনি এজন ইউটিউবাৰো বোলে মই প্ৰফাইলটো চালোঁ আপোনাৰ তো মোৰ ভণ্টি আহি মানে কি খুৰাহঁতৰ ভণ্টি আহি ক'লা যে এইটো একাউণ্টৰ পৰা মোৰ কাৰণে মানে কিবা ডিষ্টাৰ্ব হেৰি হৈছে তো সেনেকুৱা ক'লা আৰু তো তাৰপিছত মই চালোঁ হয়ো চালোঁ আৰু তাৰপিছত নম্বৰটো কালেক্ট কৰিলোঁ মোৰ বন্ধু এজনৰ পৰা ক'লোঁ কি এই নম্বৰটো আছে নেকি এইজন মানুহৰ হেল্ল' তো আপুনি এনেকুৱা অলপমান বেয়া লাগে আৰু আজি আপুনি মানে কি হেল্ল' আপুনি মানে এজন ইউটিউবাৰ হৈও এনেকুৱা এটা হেৰি কাটি দিলে গাইছ আকৌ কৰি আছোঁ হেল্ল' মই মানে কি আপুনি কাটি দিলে দেখোন আৰু ফোন চোন নহয় মানে কি মেছেজটো আপুনি এজন যিহেতু ইউটিউবাৰ তো আপোনাৰ পৰা মানে কি অলপমান বেয়া লাগিছে আৰু এনেকুৱা ধৰণৰ হয় হয় তো মই বাৰু হেৰিটো দি আছোঁ আপোনাক স্ক্ৰীনশ্বট দি আছোঁ বাৰু অলপ আৰু কিন্তু এটা কথাত মানে কি বেয়া লাগিছে মানে এজন আপুনি মানে কি ইউটিউবাৰ যিহেতু ইউটিউবাৰ প্ৰেংক কল নহয় কোনো ধৰণৰ প্ৰেংক কল নহয় এইটো বাৰু মই দি আছোঁ বাৰু কথাটো হ'ল হেল্ল' দাদা নহয় আপোনাৰ একাউণ্টটো কিবা হেক চেকো হৈ গৈছে নেকি বাৰু কিবা এইটো কোনো হেল্ল' তো এইটো কোনো প্ৰেংক কল নহয় মানে এইটো কোনো ধৰণৰ প্ৰেংক কল নহয় তো আপোনাৰ মেছেজৰ পৰা মানে কি একাউণ্টৰ পৰা এটা অলপমান কিবা কৈ মেছেজ আহিছে তো সেইটো কাৰণত কৈ দিলোঁ আপোনাকো মানে কি এনেকৈ যাতে আপুনি কাৰো লগত মানে কি ধেমালি বা হেৰি নকৰে আৰু হয় দি আছোঁ বাৰু দি আছোঁ এই নম্বৰটোত হোৱাটছআপ আছে নেকি বাৰু হয় ঠিক আছে বাৰু দি আছোঁ তো গাইজ মানে কি এইবাৰ মেছেজবোৰ ডিলিট কৰা বুলি ক'ম এইবাৰ তো কি কয় চাম বাৰু ৰিয়েকশ্যনটো চাম এইবাৰ তো অলপমান দেৰিকৈ মানে কি আকৌ ফোন কৰি আছে আৰু গাইজ অলপমান দেৰি অলপমান ৱেইট কৰ কেনে লাগিল বাৰু এইখিনিলৈ জনাব কেনে খং উঠালোঁ বা অলপমান কনফিউজ কৰি দিলোঁ তেখেতক কেনে লাগিল জনাব আপোনালোকে কমেণ্ট কৰি আৰু গাইজ মানে কি আপোনালোকে ক'ৰ পৰা এই ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাব আমি গম পালে যে এই ভিডিঅ'টো মুকৰ পৰা চাই আছে তো মুকৰ পৰা চাই আছে যাই মানে কি ঠাইবিলাকৰ নাম ক'লে অলপমান ভাল লাগিব মনটো আমাৰো ভিডিঅ' বনোৱাৰ কাৰণে মানে কি উৎসাহ অলপ আহিব তো বাকী যি নহওক আৰু এবাৰ কল কৰি তেখেতক মানে কি কম স্ক্ৰীনশ্বটটো ডিলিট হৈছে তাৰপিছত কিবা কিবি কম তাৰপিছত আৰু মানে কৈ দিম যে এইটো এটা প্ৰেংক কল আছিল এনেকৈ কৈ দিম আৰু তো চাই থাকক আপোনালোকে
হেল্ল' হেল্ল' অঁ এইমাত্ৰ চালোঁ কিন্তু মেছেজবোৰ দেখোঁ মানে কি ডিলিট হৈ গৈছে দেখোঁ কি দিলে দিছি মেছেজবোৰ মানে কি যিটো একাউণ্ট আপোনাৰ এই একাউণ্টটোৰ পৰা যিটো মেছেজ আহিছিল মানে তো তোমাৰ কোনটো একাউণ্ট মেছেজ দিছি এইটো একাউণ্টটো দিয়া মোক স্ক্ৰীনশ্বট মাৰি কাৰ মোৰ আৰু মানে মই যিটো একাউণ্টত মেছেজ দিয়া বুলি ক'লা তুমি হয় সেইটো একাউণ্ট দিয়াচোন মোক স্ক্ৰীনশ্বট মাৰি বাকী তোমাৰ মেছেজ কেইটাটো ৰাখবা না হয় তুমি সেইকেইটা দিয়া মোক হয় দি আছোঁ বাৰু আকৌ গাইছে আৰু এবাৰ অলপ টাইম ৰখালোঁ তাহাঁতক এইবাৰ মানে কৈ দিম যে তেখেতৰ লগত এটা প্ৰেংক কল কৰা হৈছিল বেয়া চেয়া পাব হাক দিম আৰু মানে কি মানা কৰিম বেয়া পাব কাৰণে তো আকৌ ফোন কৰি চাওঁ তেহেঁতক হেল্ল' অঁ স্ক্ৰীনশ্বটটো দি দিছোঁ আৰু দাদা হেৰি কথাটো হ'ল মানে কি আমি এটা প্ৰেংক কল কৰিছিলোঁ মানে আপোনাক এইটো এই প্ৰেংকটো আছিল মানে যে মিক্স ব্লগৰ ফালৰ পৰা আছিল আৰু কি ক'ব আপুনি কৈ দিয়ক কিবা এটা কৈ দিয়ক কেমেৰা অন হৈছে প্ৰেংকৰ মানে প্ৰেংকৰ কৰা মই অলপ ধৰবা আছিলোঁ হয় তাৰপিছত মই আছিলোঁ এনেকুৱাতো মই নকৰোঁ তথাপিও কোনোবাই যে মোৰ একাউণ্ট হেক কৰিছে হেক কৰি দিব পাৰে সেইটো নাজানো মই সেইকাৰণে মই স্ক্ৰীনশ্বট কৰি দিছিলোঁ বাকী যি কি নহওক যে মিক্স ব্লগ যে মিক্স ব্লগটো আপোনালোকে মানে ৰাইজক কৈছোঁ আপোনালোকে চাওক মানে ভাল হ'ল প্ৰেংক কৰি বনাইছোঁ ন অকল প্ৰেংক কলে বনাইছোঁ না প্ৰেংক কল নহয় প্ৰেংক কল মানে আপোনাৰ লগত এটা ব্লগো আছে চিনি পাইছে নে চিনি পাইছে ঠিক আছে আপোনালোকে ভিডিঅ'বিলাক চাওক ভাল ভিডিঅ' বনাই আছে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ গোটেই কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিব আৰু আপোনাৰ কি নতুনকৈ কি ধৰি লওক কেনেকুৱা ধৰণৰ ভিডিঅ' আহিছে এবাৰ ৰাইজক কৈ দিব ৰাইজে গম পালে ধৰি লওক চাব এটা ভাল পাব আগ্ৰহ এটা আমাৰ আজি নতুনকৈ এটা ভিডিঅ' আহি আজিতো চাইছোঁ বাৰু আজি মানে কি টপা আংকল নে কি এটা আছিল খুব ধুনীয়া হৈছে মানে হয় থাম্বনেইলটো সেনেকৈ চোৱা নাই নটিফিকেশ্যনত আহি গৈ মই মানে চালোঁ আৰু নেক্সট ভিডিঅ' আমি হেৰিৰ ওপৰত বনাম মানে এই ধান কটাৰ চিজন না ধান চান কাটি আছে মানুহবিলাকে তাৰে ওপৰত বনাম দে পিছে ঠিকে আছে ভাল লাগিল দাদা কথা পাতি তো আপোনাৰ মানে কি ইনষ্টাগ্ৰামৰ একাউণ্টৰ পৰা গোটেইখিনি ডিটেইলছ লৈ লৈছোঁ আপোনাৰ অৰিজিনেল নামটো লৈ লৈছোঁ তো আপোনাক ডাইৰেক্ট মিষ্টাৰ হাৰা বুলি ক'লে মানে কি অলপ আপুনি কনফিউজ হ'লে সেইটো কাৰণত অলপ সেই কৰি দিলোঁ আৰু বাকী এইখিনি আছিল প্ৰেংক কলটো যদি ভাল পালে লাইক শ্বেয়াৰ সেনে কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ